নমস্কাৰ বন্ধু বান্ধৱীসকল, আছামিজ বুক চামাৰী চেনেললৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আজি আমি আলোচনা কৰিম জ্ঞানৰ বিষয়ে। জ্ঞাননো কি, ই কিয় আৱশ্যক আৰু ইয়াৰ ক্ষমতা কি কি? আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। যিয়ে নিজৰ লগতে সমস্ত সংসাৰৰ বাস্তৱিকতাৰ লগত পৰিচয় কৰায় তাকে জ্ঞান বোলে। জ্ঞানৰ অভাৱত সমস্ত সংসাৰক বুজি পোৱাটো অসম্ভৱ, যিকোনো শুদ্ধ নিৰ্ণয় লোৱাটো অসম্ভৱ। জ্ঞান হ'ল আমাৰ কাৰণে বৰদান। জ্ঞান পৃথিৱীৰ আটাইতকৈ শক্তিশালী বস্তু আৰু ইয়াক পৃথিৱীৰ একো শক্তিয়ে পৰাস্ত কৰিব নোৱাৰে। এজন মানুহে পঢ়ি শুনি জ্ঞান অৰ্জন কৰি নিজৰ জীৱনটোক সুন্দৰভাৱে পৰিচালনা কৰিব পাৰে। জ্ঞানৰ জৰিয়তে আমি আমাৰ প্ৰতিভাবিলাক বাস্তৱত ৰূপ দিব পাৰোঁ। জ্ঞানৰ কাৰণে মানুহক পৃথিৱীৰ আটাইতকৈ শক্তিশালী জীৱ বুলি কোৱা হয়। জ্ঞানৰ কাৰণেই মানুহে পৃথিৱীত অদ্ভুত অদ্ভুত বস্তু উদ্ভাৱন কৰিছে, যিটো আমি কল্পনাও কৰিব নোৱাৰোঁ। সঠিক জ্ঞানৰ কাৰণেই আমি আমাৰ দুখ গতিবিলাক শুধৰাব পাৰোঁ। জ্ঞানৰ কাৰণে আমি আমাৰ সমাজখনক উন্নতি কৰিব পাৰোঁ। জ্ঞানৰ কাৰণেই আমি ভৱিষ্যতৰ পৰিকল্পনা কৰিব পাৰোঁ। এজন জ্ঞানী মানুহক পৃথিৱীৰ আটাইতকৈ শক্তিশালী মানুহ বুলি কোৱা হয়, কাৰণ তেওঁ নিজৰ লগতে আন 10জনক ভাল বেয়া শুদ্ধ অশুদ্ধ পৰিচয় কৰাব পাৰে। জ্ঞানক কোনো চুৰ কৰিব নোৱাৰে। জ্ঞান কেতিয়াও শেষ নহয়, ই মাত্ৰ সময়ৰ লগে লগে বাঢ়ি যায়। ধন্যবাদ বন্ধু বান্ধৱীসকল। আশা কৰোঁ আপোনালোকক ভিডিঅ'টি ভাল লাগিলে শ্বেয়াৰ কৰিব, লাইক কৰিব, কমেণ্ট কৰিব। ধন্যবাদ।